নমস্কাৰ আজি হল 2 জুন অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও খবৰ যুগুতোৱা হৈছে আৰু এনেবোৰ খবৰ নিত পোৱাৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত একোটাকে লাইক কৰি উৎসাহিত কৰিব। ৰাজ্যত পুনৰ আৰম্ভ হল এক হত্যাকাণ্ড। দ্বিতীয় পত্নীক হত্যা কৰি ভৰাই থলে বাকচত। গুৱাহাটীত সংঘটিত হৈছে এই হত্যাকাণ্ড। ৰাজ্যত পুনৰ সংঘটিত হয় এক ভয়ানক হত্যাকাণ্ড। এইবাৰ পত্নী হত্যা কৰি স্বামীয়ে ভৰাই থলে বাকচত। এই ঘটনা সংঘটিত হৈছে গুৱাহাটী মহানগৰী লালুং গাঁৱত। ঘটনা বিৱৰণী অনুসৰি কিছুদিনৰ পূৰ্বে ৰাজু বৈশ্য নামৰ এজন লোকে তেওঁৰ পত্নীক হত্যা কৰি বাকচত ভিতৰত ভৰাই থৈছিল। ইয়াৰ পাছতে তেওঁৰ ঘৰ এৰি পলায়ন কৰে। মৃতদেহ উভতি যোৱাৰ দুৰ্গন্ধই অঞ্চলটো বেৰি ধৰে। ইয়াৰ পাছতে এই ঘটনা পোহৰলৈ আহে। লালুং গাঁৱত 10 নম্বৰ সংঘটিত হয় এই ঘটনা এতিয়া চাঞ্চল্য সৃষ্টি কৰিছে। জানিব পৰা মতে এম্বুলেন্স পূৰ্বে এই ঘৰটোত ভাড়া হিচাপে প্ৰৱেশ কৰিছিল। ৰাজু বৈশ্য নামৰ লোকজনে পৰিয়ালসমূহ ঘৰটোৰ প্ৰৱেশ কৰাৰ পাছত তেওঁ সংঘটিত কৰে এই হত্যাকাণ্ড। হত্যাৰ বলি হোৱা মহিলাগৰাকীৰ নাম বাসমতী বৈশ্য। তেওঁৰ ঘৰ কাৰ্বি আংলঙত, আনহাতে হত্যাকাৰী ৰাজু বৈশ্যৰ ঘৰ গুৱাহাটী মালিগাঁৱত। তেওঁ আছিল হত্যাকাৰী ৰাজু বৈশ্যৰ দ্বিতীয় পত্নী। ঘটনা সন্দৰ্ভত আৰক্ষী অৱগত কৰাৰ পাছতে চূড়ান্ত আৰক্ষী গৈ ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহ উদ্ধাৰ কৰে। ঘটনা সন্দৰ্ভত আৰক্ষী আৰম্ভ কৰিছে বিশেষ তদন্ত। হয় বন্ধু বান্ধৱীসকল, এটি গুৰুত্বপূৰ্ণ খবৰ আছিল। পুনৰ ৰাজ্যত এটাৰ পিছত এটা জঘন্য হত্যাকাণ্ড হ'ব ধৰিছে আৰু এই হত্যাকাণ্ডৰ পৰা কেনেকৈ আমি বাচিব পাৰোঁ বা আমাৰ পৰিয়ালক হেফাজত ৰাখিব পাৰোঁ তাৰ বাবে সকলোৱে নিজৰ নিজৰ হস্তক্ষেপ ৰাখিব লাগিব। হয় বন্ধু বান্ধৱসকল, দিব ওলাইছে দিনটোৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ। মাধ্যভোজনৰ ধন উভতাই বিচাৰিছে শিক্ষা বিভাগে। হয় বন্ধু বান্ধৱসকল, দিনটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ। মাধ্যভোজনৰ ধন বাকীখিনি ঘূৰাই বিচাৰিলে শিক্ষা বিভাগে। খৰচ নোহোৱা সকলো ধন ঘূৰাই দিব লাগিব শিক্ষা বিভাগৰ। এতিয়ালৈকে যিকোনো চৰকাৰী স্কুলৰ ভাৱে এটি বেয়া খবৰ, কিয়নো আপোনালোকৰ ছাত্ৰ ছাত্ৰী যদি কম আছে, খৰচ আপুনি কম কৰি পকেটত জমা কৰিছে, তেনেহ'লে আপোনাৰ বাবে হ'ব পাৰে ভয়ংকৰ বিপদ। খৰচ নোহোৱা সকলো ধন ঘূৰাই দিব লাগিব শিক্ষা বিভাগক। সকলো বিয়লৈ জৰুৰী পত্ৰ শিক্ষা বিভাগৰ। 22 মে'ত বিয়লৈ পত্ৰ প্ৰেৰণ কৰিছে শিক্ষা বিভাগে। মাধ্যভোজনত বেংক একাউণ্ট ক্লজিং বেলেঞ্চ বিচাৰিছে শিক্ষা বিভাগে। 7 জুলাইৰ পূৰ্বে শিক্ষা বিভাগক দাখিল কৰিব লাগিব সকলো তথ্য। আপেটি স্বীকৃত বিদ্যালয়ৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব এই নিয়ম। আপেটি স্বীকৃত বিদ্যালয়সমূহত PM পোষণ অভিযানৰ পৰা আঁতৰোৱা হ'ব, যাৰ বাবে বিদ্যালয়সমূহত লাভ নকৰে মাধ্যভোজনৰ ধন। ইতিমধ্যে জনাই আছিলোঁ দিনটো আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ। যিকোনো স্কুলৰ মাধ্যভোজনৰ ধন যদি আপুনি ৰেহাই কৰি আপুনি পকেটত তুলিছে, তেনেহ'লে আপোনাৰ বাবে বেয়া খবৰ। আপোনাৰ টকাখিনি এতিয়া ঘূৰাই দিব লাগিব শিক্ষা বিভাগত, কিয়নো খৰচ নোহোৱা সকলো ধন ঘূৰাই বিচাৰিছে শিক্ষা বিভাগে।